ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত যি প্ৰথমখন T-20 মেটচ হৈছিলে আজি ইণ্ডিয়া 61 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। প্ৰথমে ইণ্ডিয়া বেটিং কৰি 202 ৰান কৰিছিলে। ইণ্ডিয়াৰ বেটিং বৰ ধুনীয়া কৰে, সঞ্জু চেমছনে বৰ ধুনীয়া বেটিং কৰে, 50টা বলত 102 ৰান কৰে আৰু তিলক বৰ্মাই বৰ ধুনীয়া বেটিং কৰে, সূৰ্যকুমাৰে বৰ ধুনীয়া বেটিং কৰে। ইয়াৰ লগে লগে আজি ইণ্ডিয়া 61 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। আন্তঃৰাষ্ট্ৰীয় T-20ত একেৰাহে 2টা শতক বনোৱা প্ৰথমজন প্লেয়াৰ হ'বলৈ সক্ষম হৈছে সঞ্জু চেমছন। ইণ্ডিয়াৰ যদি স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, সঞ্জু চেমছন 50টা বলত 107, অভিষেক শৰ্মা ভাল খেলিব নোৱাৰিলে, সূৰ্যকুমাৰে 17টা বলত 21, তিলক বৰ্মাই ভাল খেলিলে 18টা বলত 33, হাৰ্দিক পাণ্ডিয়াই ভাল নেখেলিলে 6টা বলত 2, ৰিংকু সিঙে 10টা বলত 11, অক্ষৰ পটেল 7টা বলত 7, অৰ্শদীপ সিঙে 4টা বলত 5, ৰবি বিষ্ণুই 3টা বলত 1। চাউথ আফ্ৰিকাৰ আজি প্লেয়াৰবিলাকে ভাল খেলিব নোৱাৰিলে, মাৰ্ক্ৰম, ক্লাছন, মিলাৰ আজি ভাল খেলিব নোৱাৰিলে। ইণ্ডিয়া বলাৰ আগত টিকিবই নোৱাৰিলে আজি চাউথ আফ্ৰিকাৰ প্লেয়াৰে। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন আমি যদি চাওঁ, অৰ্শদীপ সিঙে প্ৰথমে উইকেট পায়, 1টা উইকেট পায়, আবেশ খানে 2টা উইকেট পায় 3 অভাৰ দি, হাৰ্দিক পাণ্ডিয়াই 3 অভাৰ দি উইকেট নাপালে, বৰুণ চক্ৰৱৰ্তীয়ে বৰ ধুনীয়া বলিং কৰি 3টা উইকেট লয়, ৰবি বিষ্ণুৱে বৰ ধুনীয়া বলিং কৰি 3টা উইকেট লয়। সূৰ্যকুমাৰৰ কেপ্টেইনশ্বিপত আজিলৈকে 14খন মেচ হৈছিলে, 12খনত জিকিলে, বৰ ধুনীয়া কেপ্টেইনশ্বিপ কৰিছে সূৰ্যকুমাৰ যাদৱে। চাউথ আফ্ৰিকাক ঘৰত গৈ আজি ইণ্ডিয়াই হৰুৱাই দিলে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ ছ' মাছ।